কঁঠালৰ মুচি কিদৰে মাংসৰ নিচিনাকৈ অতি সোৱাদলগাকৈ বনাব পাৰি তাকে মই আজি দেখাব লৈছোঁ। কিন্তু আজিৰ ৰেচিপিটো মই কুকাৰতহে বনাম। প্ৰথমতে কঁঠালৰ মুচিটো বাকলি গুচাই সৰু সৰুকৈ মিডিয়াম সাইজ কৰি এইদৰে সব কাটি ৰেডি কৰি লৈছোঁ। তাৰপিছত ডাঙৰ আলু দুটা লৈ বাকলি গুচাই এইদৰে টুকুৰা টুকুৰ কৰি ৰেডি কৰি লৈছোঁ। এটা ডাঙৰ সাইজৰ পিঁয়াজ আৰু বিলাহী আৰু আন্দাজমতে আদা নহৰু এইদৰে ৰেডি কৰি লোৱা হৈছে। এতিয়া ইয়াত মছলা লাগিব জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, চিকেন মছলা 1 চামুচ আৰু হালধি 1 চামুচ, তেজপাত দুটা আৰু শুকান জলকীয়া দুটা। কুকাৰটো গৰম হ'ব দি নিজ আন্দাজমতে আপোনাৰ মিঠাতেল দি দিব লাগে। মিঠাতেলখিনি গৰম হোৱাৰ পিছত 1 চামুচ চেনি তেলতে দিব লাগিব যাতে গোল্ডেন ব্ৰাউন হৈ এইদৰে দেখুৱাৰ নিচিনাকৈ উঠি আহে। তাৰপিছত ৰেডি কৰি থোৱা আমি পিঁয়াজটো কুকাৰতে দি দিয়া হ'ল। ভালদৰে অকণমান সময় হেতাই দি লৰাই দিয়া হৈছে। ৰেডি কৰি থোৱা আদা নহৰুখিনি পিঁয়াজতে দি পুনৰ আমি হেতাখন দি লৰচৰ কৰি দিয়া হ'ল। এইদৰে 1 মিনিট সময় লৰচৰ কৰি থোৱাৰ পিছত আমি ৰেডি কৰি থোৱা বিলাহীখিনি ইয়াত দি দিম। এয়া চাওক বিলাহীখিনি ভাজি থকা পিঁয়াজখিনিৰ ওপৰত দি দিছোঁ। মন কৰিব লাগিব যাতে পিঁয়াজখিনি আৰু বিলাহীখিনি ভালদৰে মিহল হৈ যায় আৰু গলি উঠে। এইদৰে গলি উঠাৰ পিছত আমি মছলাখিনি লাহেকৈ ইয়াত দি দিম। মই শুকান জলকীয়াকেইটা সৰু সৰুকৈ ভাঙি দিছোঁ, কিন্তু গোটাকৈও দিব পাৰি। তাৰপিছত মছলাখিনি পিঁয়াজখিনিৰ সৈতে ভালদৰে এইদৰে লৰাই দিম। আমি ৰেডি কৰি থোৱা আলুখিনি এইদৰে মছলাখিনিৰ লগত দি দিছোঁ আৰু পুনৰ আমি হেতাখনেৰে চাৰিওফালে লৰাই লৈছোঁ। এতিয়া আমি আন্দাজমতে নিমখ অলপ দি দিম। এতিয়া হেতাখন ভালদৰে আকৌ নিমখখিনি লৰচৰ কৰি লোৱাৰ পাছত লৰচৰ কৰি লোৱা হৈছে। এতিয়া আমি ৰেডি কৰি থোৱা কঁঠালখিনি ইয়াৰ পিছত গোটেইখিনি দি দিম। কঁঠালখিনি দিয়াৰ পাছত এইদৰে হেতাখন দি ভালদৰে লৰাব লাগিব, মছলাখিনি সান খাই যায়। তাৰপিছত 5 মিনিট সময় এইদৰে ভজাৰ পিছত অকণমান পানী এড কৰি দিওঁ। পানী সম্পূৰ্ণৰূপে দিব নালাগে, যাতে কঁঠালখিনি অকণমান বুৰ যায় সেইটো লক্ষ্য কৰি দিলেই হ'ল। ইয়াৰ পাছত মই সাঁফৰখন মাৰি দিছোঁ। অলপ ঠাণ্ডা হ'বলৈ দি এইদৰে চাওক সাঁফৰখন খুলি দিয়াৰ পিছত এনেদৰে এয়া চাওক সিজি উঠিছে। হেতাখন লৈ ভালদৰে আলুকেইটা ভাঙি দি অকণমান থপথপীয়া কৰি দিব লাগে।
এতিয়া আলু চালু ভাঙি দিয়াৰ পাছত এয়া আধা চামুচ গৰম মছলা দি ভালকৈ দৰে হেতাখনে দি দুবাৰমান লৰাই কৰাৰ পাছত আপোনালোকৰ আগত এয়া কঁঠালৰ মুচি ৰেডি হৈ গ'ল।